নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম বাদামৰ সৈতে ছাগলী মাংস কেনেকৈ বনায়। এয়া লৈ লৈছোঁ। এয়া জলকীয়া, পিঁয়াজ আৰু বিলাহী পিচি লৈছোঁ আৰু কেৰাহী এখনত তেল গৰম হ'বলৈ দি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি লৈছোঁ। এয়া তাৰপিছত ইয়াত আদা নহৰু পেষ্টখিনি দি দিছোঁ। ইয়াত এটা তেজপাত দি দিছোঁ আৰু এইখিনি ৰঙা হোৱালৈকে ভাজি লৈছোঁ। ভাজি হোৱাৰ পিছত ইয়াত মাংসখিনি দি দিছোঁ। তাৰপিছত এতিয়া আলুখিনিও দি দিছোঁ। মাংস আৰু আলুখিনি অলপ ভাজি ল'ব লাগিব। এইখিনি আধা সিজালৈকে অলপ ভাজি লৈ আকৌ কাঁহী এখনত নমাই দিম। সেইখিনি নমাই লোৱাৰ পিছত সেই একেখিনি তেলতে এতিয়া দুটা জলকীয়া দি দিছোঁ। আপোনালোকে বিচাৰিলে বেছিকৈও দিব পাৰে, মই দুটাই দিছোঁ। জলকীয়াকেইটা ভাজি হোৱাৰ পিছত ইয়াত এতিয়া দিম বিলাহী আৰু পিঁয়াজ, জলকীয়া পেষ্টখিনি। সেইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এইখিনি ভাজি লোৱাৰ পিছত ইয়াত দিম এতিয়া পিচি থোৱা বাদামখিনি। বাদামখিনি আগতীয়াকৈ মই বইল কৰি লৈছিলোঁ দেই, ক'বলৈ পাহৰি গ'লোঁ। ইয়াত বাদামখিনি দি এইখিনি লৰাই দিছোঁ ধুনীয়াকৈ, মিক্স কৰি দিছোঁ। এতিয়া অলপ সিজাৰ পিছত ইয়াত এতিয়া পানী দি দিছোঁ। পানী দি অলপ সিজিব দিব লাগে। এইখিনি সিজাৰ পিছত এতিয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ। এয়া কাশ্মীৰী পাউডাৰ অলপ দি দিছোঁ কালাৰটোৰ কাৰণে। ৰেড চিলি অলপো দি দিছোঁ ইয়াত। আৰু ইয়াত হালধি দিম। জিৰা পাউডাৰ বেছি নহয়, আধা চামুচমানকৈ দিছোঁ। এইটো মিট মছলা। আৰু গৰম মছলা। এইকেইটা দি ধুনীয়াকৈ মিক্স কৰি দিম।
সেইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া আগতে ভাজি থোৱা মাংস আৰু আলুখিনি ইয়াত দি দিম। ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনি ধুনীয়াকৈ লৰাই লৈছোঁ। কেনেকুৱা হৈছে ক'ব দেই। এইখিনি লৰাই লোৱাৰ পিছত অলপ সিজাৰ পাছত ইয়াত এতিয়া গৰম পানী দি দিম। ইয়াত গৰম পানী দি দিছোঁ। এতিয়া অলপ সিজিবলৈ দি ৰেডি হৈ গ'ল মাংস। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব।